নমস্কাৰ এটা নতুন ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মৰম মাইনা অফিচিয়েল চেনেলটোলৈ। ঘৰতে থকা পাচলিৰে মই কাঢ়াই পনীৰটো বনাইছোঁ। চাওকচোন বাৰু কেনেকৈ বনালোঁ। ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটোৱে প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আহকচোন। কাঢ়াই পনীৰ বনাবলৈ মই লৈছোঁ বন্ধাকবি অলপ কাটি ল'লোঁ, এটা বিলাহী লৈছোঁ, এই অকণমানিকৈ দেখিছে নেকি, এয়া কোমোৰা কাটি লৈছোঁ, যিহেতু মোৰ ওচৰত কোমোৰা আছিলেই, আৰু পটল লৈছোঁ, পিঁয়াজ লৈছোঁ, আৰু এইফালে লৈছোঁ বইল কৰি থকা আলু। পাচলিটো আপোনালোকে নিজৰ ষ্টাইলত ল'ব পাৰে, যি ধৰণৰ পাচলি ল'লেও মানে আপোনালোকে ল'ব পাৰে। এয়া মই খিচিৰি বনাম, খিচিৰিটো একেবাৰে বইল পদ্ধতিৰে বনাম মই। ইয়াত লৈছোঁ কোমোৰা অকণমান কাটিছোঁ, বন্ধাকবি দিছোঁ, আলু দিছোঁ, আৰু ইয়াত দিছোঁ আপোনাৰ ভাতকেৰেলা দুটামান, পটল এনেকৈ দিয়া হৈছে। এয়া চাউল আৰু মচুৰ দালিখিনি তিয়াই থৈছিলোঁ, এতিয়া ইয়াত মিহলি কৰি দিছোঁ। আপোনালোকে বাৰু মচুৰ দালিৰ লগত খিচিৰি খাইছেনে, খাই চাবচোন। এয়া আন্দাজমতে অকণমান নিমখ দিছোঁ আৰু অকণমান হালধিও দিছোঁ, আপোনালোকে নিজৰ আন্দাজমতে দি ল'ব পাৰিব। এতিয়া পানী অকণমান দি ভালকৈ লৰাই দিম। একেবাৰে শেষত বাটাৰ অকণমান দি ঢাকনিখন মাৰি গেছত উঠাই দিম, আৰু 4টা হুইচেল অহালৈকে ইয়াক থাকিব লাগিব তাত। ফুল ফ্লেমত দি থ'ব গেছটো। ইফালে কাঢ়াই পনীৰ বনাবৰ বাবে মই তেল অকণমান দিছোঁ, মিঠাতেলেই দিছোঁ মই। কাটি থোৱা পিঁয়াজখিনি আৰু লগতে এটা শুকান জলকীয়া দি দিলোঁ মই। এতিয়া পিঁয়াজখিনি অলপ লৰাম ভালদৰে। পিঁয়াজখিনি একেবাৰে ৰঙা হৈ যোৱাকৈ ভাজিব নালাগে, অকণমান কেঁচা ভাৱটো থাকিলে ভাল লাগে খাবলৈ। গেছটো অলপ কমাই ৰাখিব যাতে পিঁয়াজখিনি জ্বলি নাযায়। ইয়াত মই এতিয়া দিছোঁ বিলাহী, কাটি থোৱা বিলাহীখিনি দি দিছোঁ। বাকী থকাবোৰ দি দিলোঁ, পটল, কোমোৰা, বন্ধাকবি এনেকৈ যিখিনি আছিলে সেইখিনি সকলোবিলাক দি দিলোঁ। এতিয়া ভালদৰে লৰাই থাকিম, ঢাকন নমৰাকৈ কম ফ্লেমত এনেকৈ ভাজি থাকিম। কাঢ়াই পনীৰ বনোৱা ষ্টাইলটো সকলোৰে বেলেগ বেলেগ আৰু বিভিন্নজনে বিভিন্ন ধৰণেই বনায়, কিন্তু আজি মই একেবাৰে ঘৰুৱা পদ্ধতিৰে বনাইছোঁ, আৰু আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন। ইয়াত মই এতিয়া আন্দাজমতে হালধি দি দিছোঁ অকণমান, আপোনালোকে নিজৰ জোখাৰে দি ল'ব হালধি, আৰু নিজৰ জোখাৰে নিমখো দি ল'ব। মই ইয়াত নিজৰ জোখাৰে নিমখ দি লৈছোঁ। আমি যিহেতু পনীৰ অকল মোৰ ল'ৰাই আৰু ময়ে খাওঁ, গতিকে আমাৰ কাৰণে একেবাৰে সৰুকৈ বনাইছোঁ। আৰু আপোনালোকে পনীৰটো আপোনালোকে নিজৰ আন্দাজমতেই দিব পাৰে। মছলাটো একেবাৰে অপশ্যনেল হয়, মছলাটো আপোনালোকে নিদিলেও কোনো কথা নাই, দিলে যেনিবা অকণমান ভাল লাগে। এতিয়া মই ইয়াত পনীৰখিনি এড কৰিম। মই মোৰ আৰু মোৰ ল'ৰা জোখাৰে মই পনীৰ লৈ লৈছোঁ। আপোনালোকে নিজৰ জোখাৰে পনীৰ কমাবও পাৰে আৰু বেছি কৰিবও পাৰে, সেইটো আপোনালোকৰ নিজৰ কথা। আজি এই কাঢ়াই পনীৰ ৰেচিপিটো আৰু যিটো মচুৰ দালিৰ খিচিৰি ৰেচিপি, সেইটো মই আজি শাওণ মাহ বিশেষ ইয়াত বনাইছোঁ। যিহেতু শাওণ মাহত আমি মাছ মাংস নাখাওঁৱেই, আৰু আমাৰ নিচিনাকৈ চাগে বহুতো তেনেকুৱা শিৱভক্ত আছে যিসকলে শাওণ মাহত মাছ মাংসৰ পৰা একেবাৰে দূৰতে থাকে। ফাইনেলি মোৰ কাঢ়াই পনীৰ ৰেচিপি কমপ্লিট হৈ গ'ল। চাওকচোন, ইয়াত অকণমান ওপৰত ক্ৰীম দি দিছোঁ, আপোনালোকে সেইটো অপশ্যনেল হয়, দিলেও দিব পাৰে আৰু নিদিলেও কোনো কথা নাই। আৰু আদা নহৰু নিদিয়াকৈ বনাইছোঁ, চাওকচোন। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। ভিডিঅ'টিৰ শেষত পবিত্ৰ শাওণ মাহটো যাতে সকলোৰে মংগল হয় তাৰ কাৰণে শিৱ বাবাৰ ওচৰত মই প্ৰাৰ্থনা কৰিম। পুনৰবাৰ কৈছোঁ, মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।